Hello friends, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসম মনুজ ইউটিউব চেনেলটোলে। Friends, আজি আমি কথা পাতিম গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড, হাজবেণ্ড বা ওয়াইফৰ কল ডিটেইলছ কেনেকৈ অতি সহজে চেক কৰিব পাৰি। বন্ধু-বান্ধৱীসকল যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহলে এটা লাইক কৰি দিব, আপোনাৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো বন্ধু-বান্ধৱীসকল বেছি দেৰি নকৰি আহক আমি ভিডিওটো আৰম্ভ কৰো। Friends, আপোনালোকে পোনপ্ৰথমে যাৰ কল ডিটেইলছ চাব বিচাৰিছে তেখেতৰ মোবাইলটো ল'ব আৰু Google Play Store টো ওপেন কৰি ল'ব আৰু সাৰ্চ বাৰ সাৰ্চ কৰি পেলাই সাৰ্চ কৰিব আপোনাৰ ইটো PDF কল ডিটেইলছ। আপোনালোকে যোনটো সফটওয়্যাৰ প্ৰথমতে আহে এপটো আহে সেইটো এপ আপোনালোকে ডাউনলোড কৰি ল'ব। যদি আপোনালোকে Google Play Store পৰা ডাউনলোড কৰিব নিবিচাৰে তেতিয়া হলে ভিডিও ডেসক্ৰিপচনত এপটোৰ লিংক দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু এপটো আপোনালোকে ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ লগে লগে আপোনালোকৰ ফোনটোত এনেকুৱা এটা ধৰণৰ পেজ ওপেন হ'ব। আপোনালোকে I have read and agree with terms of you আপোনালোকে এই চেক বক্সটোত আপোনালোকে চেক কৰিব আৰু প্ৰসেসিংত ক্লিক কৰি দিব। PDF বেকআপত অপচনটোত আহিব আৰু ক্লিক টু কন্টিনিউ ক্লিক কৰি দিব। আপোনালোকে যদি কল ডিটেইলছ চেক কৰিব বিচাৰিছে তেনেহলে জেনাৰেল কল লগত আপোনালোকে ক্লিক কৰিব বন্ধু-বান্ধৱীসকল। তাৰ পিছত আপোনালোকে কল লগছ ডিটেইলছত আপোনালোকে ক্লিক কৰিব। ফ্ৰেন্ডছ, আপোনালোকে যদি বিচাৰিছে আপোনালোকৰ 1.5 বছৰ 2 বছৰ আগৰ বা 2019 চনৰ বা 2017 চনৰ বা 2018 চনৰ আপোনালোকে কল ডিটেইলছ চেক কৰিবৰ কাৰণে তেনেহলে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ চেঞ্জ কৰিব পাৰে কিমান চনৰ পৰা কিমান চনৰ ভিতৰত আপোনালোকে কল ডিটেইলছ চেক কৰিব। আপোনালোকে টাচ কৰি ল'ব, আপোনালোকে চেক কৰি ল'ব, আপোনালোকৰ হিচাপত আপোনালোকে বহাই ল'ব। ইয়াত আপোনালোকে ফাইলৰ নাম লিখিব, আপোনালোকে যিকোনো ফাইলৰ এটা নাম লিখিব। লিখি পেলাই আপোনালোকে তলত এক্সপোৰ্ট টু PDF ত আপোনালোকে ক্লিক কৰিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ আপোনালোকে এলাউ কৰি দিব। ইয়াত অকণমান অপেক্ষা কৰিব লাগিব ডিটেইলছটো চেক কৰিবৰ কাৰণে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ফোনটোত 2019 চনৰ ভিতৰৰ পৰা 2020 চনৰ ভিতৰত কাৰ লগত কিমান সময়ত কথা পাতিছে, কিমান মিনিট কথা পাতিছে, আপোনালোকে সকলো ধৰণৰ ইনফৰমেশ্যন ইয়াত পাই যাব। আপোনালোকে যদি বিচাৰে তেতিয়াহলে আপোনাৰ এইখিনি ডিটেইলছ আপোনাৰ হোৱাটছআপত সেন্ড কৰাটো তেতিয়াহলে আপোনালোকে শ্বেয়াৰত ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰি পেলাই আপোনালোকে হোৱাটছআপত ক্লিক কৰিব। হোৱাটছআপত ক্লিক কৰি পেলাই আপোনালোকলৈ এইখিনি ইনফৰমেশ্যন লৈ ল'ব পাৰে সেন্ড কৰি পেলাই। I hope আপোনালোকৰ ভিডিওটো ভাল লাগিছে। যদি চাই ভাল লাগিছে তেতিয়াহলে এটা লাইক কৰি দিব, আপোনাৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো ফ্ৰেন্ডছ, আকৌ আমি পুনৰ লগ পাম আমাৰ আন এটা ভিডিওলৈ। তেতিয়ালৈকে জয় অসম।